মোৰ অন্য এটা ভিডিঅ'ত আপোনালোকক আকৌ একবাৰ স্বাগতম জনাইছোঁ। আপোনালোকেতো জানে যে গুৱাহাটীত কিমান ডাঙৰ ডাঙৰ পাৰ্ক আছে, কিন্তু আজি মই আপোনালোকক এনেকুৱা এখন পাৰ্ক দেখাম যিখন পাৰ্ক বহুত বেছি ডাঙৰ নহয়, অতি কম জেগাত ধুনীয়াকৈ বনোৱা হৈছে। হয়, মানে মই কৈ আছোঁ গুৱাহাটী আদাবাৰী তিনিআলিত থকা অটল উদ্যান পাৰ্কৰ কথা। তো বলকচোন এই পাৰ্কখন ঘূৰি মেলি চাই আহোঁ কেনেকুৱা, কিমান ডাঙৰ, কি কথা। এতিয়া আছোঁ আদাবাৰী বাছ ষ্টেণ্ডত। আদাবাৰী বাছ ষ্টেণ্ডৰ পৰা খুব বেছি 150 বা 200 মিটাৰমান হ'ব। আদাবাৰী বাছ ষ্টেণ্ডৰ নেক্সট অফিচটোৱে হ'ল আপোনাৰ আদাবাৰী তিনিআলি। তো আপোনালোকে য'ৰ পৰা নাহে কিয় আদাবাৰী তিনিআলি আপোনালোকে নামিবই লাগিব, তাতে এখন লগতে লাগি আছে পাৰ্কখন। ফাইনেলি মই আহি পালোঁ আদাবাৰী তিনিআলিত থকা অটল উদ্যান পাৰ্কত। সবৰ প্ৰথমে আপোনাক লোকেশ্যনটো মই দেখাই দিছোঁ কেনেকৈ কি আহিব আৰু আছে ক'ত। তো চাওক আপুনি, এইটো হ'ল আপোনাৰ আদাবাৰী তিনিআলিৰ ষ্টপ আৰু তাৰ জাষ্ট লগতে লাগি আছে আপোনাৰ পেণ্টালুন্স। একেবাৰে পেণ্টালুন্সৰ অপজিটত আছে আপোনাৰ অটল উদ্যান। এইটো হ'ল মেইন গেট আৰু এইপিনে আছে আপোনাৰ টিকেট কাউণ্টাৰ। টিকেট এতিয়া কাটিব যাম, তাৰ আগত মই দেখাই দিছোঁ এবাৰ। তো চাই লওক অটল উদ্যান পাৰ্কৰ ইয়াত ডিটেইলছখিনি লিখা আছে, কেতিয়া ইনগ্ৰেশ্যন কৰা হৈছিল। ডিচেম্বৰ মাহৰ 24 তাৰিখে 2021 চনত কৰিছিল অনাৰেবল চিফ মিনিষ্টাৰ অফ আছাম ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে। আৰু এতিয়া বলক আমি টিকেটটো কাটি কিনে ভিতৰত সোমাওঁ। এইটোৱে হ'ল অটল উদ্যান পাৰ্কৰ আপোনাৰ কাউণ্টাৰ আৰু ইয়াত টাইম টেবুল চব লিখা আছে। ৰাতিপুৱা 10টা বজাৰ পৰা ৰাতি 8টালৈকে খোলা থাকে আৰু বিভিন্ন কেটেগৰীৰ ইয়াতে ৰেটো আছে। সৰু যদি 3 বছৰলৈকে হয় তেতিয়াহ'লে ফ্ৰী, আৰু 3 বছৰৰ পৰা 10 বছৰৰ কাৰণে আপোনাৰ 10 টকা, আৰু 10ৰ পৰা 75 ইয়াৰ্ছলৈকে 20 টকা, আৰু 75ৰ প্লাছ হ'লে ফ্ৰী। আৰু স্পেচিয়েলি কি কি আছে সুবিধা, কেমেৰা লৈ গ'লে 100 টকা, চব লিখা আছে। আপোনালোকে ভিডিঅ'টো পজ কৰি চাব পাৰে। পাৰ্কখন আপোনাৰ সোমবাৰে বন্ধ থাকে, মংগলবাৰৰ পৰা আপোনাৰ দেওবাৰলৈকে খোলা আছে। আপোনালোকে যদি আহে আপোনালোকে সোমবাৰে নাহিবই পাৰ্কত। এতিয়া লৈ ল'ম টিকেট এখন। টিকেট এটা দিয়কচোন। তো লৈ ল'লোঁ টিকেট, এতিয়া সোমাম ভিতৰত। ফাইনেলি সোমাই আহিলোঁ পাৰ্কৰ ভিতৰত। ক'ৰ পৰা দেখাওঁ মই ডিচাইড কৰিব পৰা নাই এতিয়ালৈকে। বলকচোন এক চাইডৰ পৰা দেখাই যাওঁ। চবৰ আগতে ইয়াত কলহ দুটা আছে চাওক, আৰু কলহ দুটা চাওক না কিমান ধুনীয়াকৈ ইয়াত সজাই ৰখা হৈছে। আৰু এনেকুৱা ফুল গছবিলাক এনেকুৱা লাগিছে যেনেকুৱা ভিতৰৰ পৰা আহিছে নেকি, এনেকৈ ডিজাইনটো এনেকুৱা টাইপত দিছে। আৰু ইমান ডাঙৰ কলহ হয়, ভিতৰত সোমাই বহি থাকিলেও একো নহয়। ইয়াত চাওক কিমান ধুনীয়াকৈ ডিজাইনটো বনোৱা হৈছে ইয়াত। তো এইটো হ'ল মেইন গেটৰ পৰা সোমাই আহি এইটো আমি লেফ্ট চাইডে এতিয়া গৈ থাকিম মই। আৰু টোটেলি আপোনাৰ একেবাৰে ৰাস্তাৰ লগতে লাগি আছে। এতিয়াতো সময় হ'ল আপোনাৰ বেছি সময় হোৱা নাই, 4টামান বাজিছে, এতিয়া মানুহ অহা নাই। আৰু 1 ঘণ্টা পিছৰ পৰা বহুত মানুহ আহি থাকিব ইয়াত। তো ক্লিননেছ কিন্তু মজা আছে ইয়াত। আৰু এই পাৰ্কখন আপোনাৰ যোনটো লোকেশ্যনত আছে, এনেকুৱা লোকেশ্যনত দৰকাৰো এটা আছিল এনেকুৱা পাৰ্কৰ। কাৰণ আপুনি চাওক জালুকবাৰী, আদাবাৰী, মালিগাঁও এইটো অঞ্চলত এনেকুৱা পাৰ্ক এখনো নাই ইয়াত। তো এনেকুৱা এখন পাৰ্ক যোনটো এৰিয়াত দিছে, এতিয়া আদাবাৰী অঞ্চলৰ মানুহ বা মালিগাঁৱৰ অঞ্চলৰ মানুহ যদি কোনোবা এটা পাৰ্কত যাম বুলি ভাবে, তেতিয়াহ'লে হয়তো নেহৰু পাৰ্ক যাব লাগিলেহেঁতেন, হয়তো দীঘলী পুখুৰী। তো এনেকুৱা এখন আছে ইয়াত পাৰ্ক। বেছি দিন হোৱা নাই, 2021 চনত মইতো দেখালোৱে আপোনাক আগত। 2021 চনত ইয়াত ইনগ্ৰেশ্যন কৰা হৈছিল, আৰু 2 বছৰ হোৱা নাই, এতিয়াও 2 বছৰ হ'বলৈ হ'ল। তো বহুতে নাজানে কথা, সেইকাৰণে কৈ দিছোঁ। আৰু আপোনালোকে হয়তো দেখাই দিলোঁ লোকেশ্যনটো কেনেকৈ কি আহিব লাগে। তো আপোনালোকে আহক। এন্ট্ৰি ফিজ মাত্ৰ 20 টকা, বেছি নহয়। करंट नहीं मार रहा है क्या? वीडियो बना रहे हैं। हाँ यूट्यूबर है। हाँ, कितना बड़ा সাবস্ক্রাইবার হে। कितना? আৰু ইয়াতে এনেকুৱা ধুনীয়াকৈ এখন পুখুৰী বনাই ৰাখিছে চাওক। আৰু এইবিলাক যেতিয়া ৰাতি হ'ব এনেকৈ এইবিলাক লাইটবিলাক জ্বলাই দিয়া হয়, ৰাতি আৰু বেছি ভাল লাগে ইয়াত আহিলে। আৰু আগৰ পিনে আপোনাৰ বাচ্ছাবিলাকৰ কাৰণে কিবা কিবি ঝুলনা কিবা কিবি বস্তু আছে, চাওক গৈ থাকোঁ দেখাই থাকিম আপোনাক। এইবিলাক হ'ল আপোনাৰ বাচ্ছাৰ কাৰণে, এইবিলাক খেলাৰ কাৰণে হয়। এতিয়া বাচ্ছা পিছে অহা নাই, ডাঙৰ মানুহৰ কাৰণে নহয় এইবিলাক। বাচ্ছা আহিলে ইয়াতে ধুনীয়াকৈ হেৰি আছে আপোনাৰ বিভিন্ন ধৰণৰ খেলাৰ উপকৰণ আছে। বাচ্ছা লৈ আহক আৰু বিন্দাছ সময় কটাওক। বাচ্ছাও ভাল পাব, আপোনালোকেও ভাল পাব ইয়াত আহিলে। এইবিলাক কি চাওঁ, এনেকৈ এইবিলাক হেৰি কৰে, ডাঙৰ মানুহৰ কাৰণে নহয়। আৰু এতিয়া সেইটো ছাইডত যাম, সেইটো ছাইডতনো কি কি আছে এবাৰ দেখাই দিওঁ। ইয়াতে বহিব পাৰে ধুনীয়াকৈ চাওক। ইয়াতে আপোনাৰ ৱাটাৰ ফাউণ্টেইন আছে ইয়াত। এতিয়াতো চলোৱা হোৱা নাই এইটো, যেতিয়া ৰাতি হ'ব এন্ধাৰ হ'ব তেতিয়া ৱাটাৰ ফাউণ্টেইন, ধুনীয়া কালাৰিং ৱাটাৰ ফাউণ্টেইন আছে ইয়াত। তো ৰাতিলৈকে চাওঁ, যদি ৰাতিলৈকে থাকোঁ ৰাতিও দেখা পাব এইটো আপুনি। আৰু এতিয়া সেইটো ছাইডত যাম, এতিয়া ৰাইট ছাইডত ফুল গছবিলাকৰ কাৰণে পানী দিয়াৰ কাৰণে এনেকৈ আপোনাৰ টেপৰ সুবিধা কৰা হৈছে। এনেকৈ মাৰি দিলে পানী আহি যায়। ফেচিলিটি কিন্তু ধুনীয়া দিছে। আৰু এইবিলাক
আৰু এই পাৰ্কখন যিমান ধুনীয়া এই ধুনীয়া ৰখাৰ কাৰণে বহুত মেইনটেইন কৰিবলগীয়া হয়। তো আপোনালোকক মই দেখাইছোঁ দাদা এজনে ইয়াত ধুনীয়াকৈ এইবিলাক মাটিবিলাক হেৰি কৰি আছে যাতে গছবিলাক ভালে ভালে থাকে। এইবিলাক গছ যে ইমান ধুনীয়াকৈ চাই আছে আপুনি, এইবিলাক গছ ইমান ধুনীয়াকৈ হোৱাৰ কাৰণে মেইনটেইনো কৰিবলগীয়া হয় বহুত। তো চাওক আপোনালোকে ইয়াত কিমান এনেকৈ কৰি থাকক। ইয়াত এজন দাদা কৰি আছে আৰু এজন দাদা তাতে কৰি আছে। তো দাদা এটা মই কথা সুধিম আপোনাক, ইয়াতে আপোনালোকে কি সদায় মেইনটেইন কৰি থকা হয়নে ইয়াত গাৰ্ডেনখন? হয়, এইটো সদায় এইটো মেইনটেইন হয়। সময়ত পানী মাৰিব লাগিব। আৰু কেনেকুৱা ধৰণৰ আৰু বেলেগ বেলেগ হেৰি কৰি থকা হয় পাৰ্কখনত ইয়াত আপোনাৰ? মানে এইটো বাহিৰা আৰু এই বনবিলাকত আছে, কাৰ্পেট বনবিলাকত বাহিৰা বন থাকে। সেই বাহিৰা বনটো উঘালি দিব লাগে। আচ্ছা আচ্ছা। আৰু তাৰপিছতে আছে আপোনাৰ সেই কিছুমান আছে গাৰ্ডেন এইবিলাকত ফুলবোৰ মাটি যেতিয়া ইয়াত অভাৰ কিছুমান বাহিৰা বনবোৰ গুজে নহয়, হয় হয়, সেই মাটিটো লুটিয়াই দিব লাগে। আচ্ছা আচ্ছা, বাহিৰা বনটো উঘালি দিব লাগে। আচ্ছা। আৰু এটা কথা, এইবিলাক যোনবিলাক ঘাঁহবিলাক চাই আছোঁ বহুত ধুনীয়া। এইবিলাক ঘাঁহটো আমাৰ নৰ্মেল যোনটো ঘাঁহ এইবিলাক নহয়, এইবিলাক কিবা আপোনাৰ বাহিৰৰ পৰা অনা হয় নেকি এইবিলাক ঘাঁহ? মানে এইটো কিনিব লাগে। এইটো আচ্ছা পোৱা যায়। আচ্ছা আচ্ছা, যিকোনো খেলৰ ষ্টেডিয়ামত যোনটো ঘাঁহ লগাই দিয়ে, হয় হয়, সেইটো ঘাঁহে হয়। আচ্ছা আচ্ছা, ঠিক আছে। মই চাব পাৰিছোঁ কাৰণ আমাৰ নৰ্মেলি যিবিলাক ঘাঁহ দেখোঁ এইবিলাকৰ কাৰণে নহয়। ক্ৰিকেট ষ্টেডিয়ামত যেনেকুৱা টাইপৰ থাকে এনেকুৱাই হয়। ঠিক আছে দাদা, আপোনালোকে ইমান কষ্ট কৰিছে বুলি আমি ইমান ধুনীয়া পাৰ্কখন দেখিবলৈ পাওঁ। আৰু ইয়াতে ডাষ্টবিন আছে, আপোনালোকে যদি এখন পাৰ্কত আহে লেতেৰা নকৰিব। যদি কিবা পেলাবলগীয়া আছে এনেকুৱা ডাষ্টবিন আছে, ডাষ্টবিনত পেলাওক। আৰু পাৰ্কৰ ভিতৰত লেফ্ট ছাইডত এখন গেলাৰীও আছে। তো এতিয়া গেলাৰীতো যাম, গেলাৰীত গৈ চাওঁ গেলাৰীত কিবা আছে নেকি আৰু বেলেগ বস্তু। তো আহি পালোঁ, এইটো আপোনাৰ চাওক কিমান ডাঙৰ গেলাৰী। ইয়াতে কিবা প্ৰগ্ৰেম যদি আপোনালোকে পাতিম বুলি ভাবে, বাৰ্থডে পাতিম বুলি যদি ভাবে, যি পাতে ইয়াত পাতিব পাৰে। এনেকৈ মানুহ বহিব আৰু ইয়াত প্ৰগ্ৰেম চাব পাৰে ধুনীয়াকৈ। আৰু এইটো আপোনাৰ ষ্টেজৰ এনেকুৱা লগতে ডাঙৰ ডাঙৰ JBL বক্স লগোৱা আছে। ইয়াত যেতিয়া নাচ গান হয় তেতিয়া এনেকুৱা লগাই দিয়ে। এইবিলাক কাৰেণ্টৰ ছুইচ বৰ্ডবিলাক আছে ইয়াত, নাজানো কিবা কিবি লগোৱাৰ কাৰণে। ইয়াত গেলাৰীৰ ওপৰত উঠি কিনে চাওঁ অলপ, গেলাৰীৰ ওপৰৰ পৰানো কেনেকুৱা ভিউটো লাগে চাই লওঁ এবাৰ। গেলাৰীৰ ওপৰৰ পৰা ইমান ধুনীয়া ভিউ আহিছে। তো আপোনালোকক এবাৰ দেখাই দিওঁ। গেলাৰীৰ ওপৰৰ পৰা একচুৱেলি ডিটেইলত দেখাব পাৰিম বস্তুটো। আৰু গেলাৰীৰ পৰা নামি আহিলোঁ, নামি আহি চাওঁ এখন গেলাৰীৰ লগতে লাগি আছে এখন ধুনীয়া মন্দিৰ। তো মন্দিৰটো মই দেখাই দিম, চাওক শিৱ মন্দিৰ হয়। এইটো হ'ল গেলাৰীৰ, আৰু গেলাৰীৰ পৰা জাষ্ট নামি আহি এনেকুৱা এখন মন্দিৰ আছে। মন্দিৰটো বহুত ধুনীয়া হয়। তো সেৱা এটা জনাওঁ মন্দিৰত। সেৱা জনালোঁ মন্দিৰত, এতিয়া সেৱা জনাই আৰু এতিয়া বহি আছোঁ জিমত যে থাকে এইবিলাক, আপোনালোকে দেখি চাব পাৰিছে জিমত থাকে এইবিলাক। এনেকুৱাত বহি আছোঁ, 3খন আছে টোটেল ইয়াত এনেকুৱা। এইটো এটা আছে 1 নম্বৰ, আৰু এটা আছে আপোনাৰ এইটো, আৰু এটা আছে এইটো। চাওক 3খন আছে, 1 2 3। আৰু এতিয়া ঘূৰি যাম এইটো ছাইডত, আৰু এটা ছাইড আছে সেইটো ছাইডতো দেখাই দিম ধুনীয়াকৈ। আৰু ইয়াতে আপোনাৰ পাৰ্কখনৰ ভিতৰত ধুনীয়াকৈ কালচাৰেল বস্তু কিছুমান শ্ব' কৰা হৈছে। মই আছোঁ এতিয়া গেলাৰীত, আৰু গেলাৰীতে আহি বাইদেউজনক লগ পালোঁ। বাইদেউৰ লগত অলপ আগতো দেখা হৈছিল, আৰু একবাৰ লগ পালোঁ গেলাৰীত। তো বাইদেউ এইখন পাৰ্কত আপুনি আজি ফাৰ্ষ্ট টাইম আহিছেনে? অঁ, এইখন বাহিৰটা চাৰিআলি ন? আৰু আহি কিনে কেনেকুৱা লাগিছে আপোনাৰ? অঁ, ঠিকে আছে। অঁ অঁ, আৰু বাইদেউৰ এটা বাচ্ছাও আছিল, বাচ্ছাটো এতিয়া দেউতাকৰ লগত গ'ল নেকি। তো এইফালে বাবু খেলি আছে। তো বাবু কেনেকুৱা লাগিছে আহি ইয়াত? ভাল লাগিছে নে? আকৌ আহিবা নে নাই? আহিবা আকৌ, হা? ঠিক আছে। তোমাৰ নামটো কোৱা? হা? সামিউল ইছলাম ন? কোনটো ক্লাছত পঢ়ি আছা তুমি? 4 আছে। ঠিক আছে, আকৌ আহিবা দেই ইয়াত।
আৰু এই পাৰ্কখনৰ ব্যৱস্থা চাওক আপোনাৰ JBLৰ ছাউণ্ড ছিষ্টেম লগাই দিছে ইয়াত। এতিয়াতো গান বজোৱা হোৱা নাই, যেতিয়া আপোনাৰ সন্ধিয়া হ'ব ৰাতি হ'ব তেতিয়া ধুনীয়া ধুনীয়া বিহু গান বাজি থাকে ইয়াত। আপোনালোকে পাৰ্ক ঘৰক গানো শুনক। আৰু ইয়াত চাওক কিমান ধুনীয়া পুখুৰী, পানী বেছি নাই পুখুৰীটোত, কিমান মজা লাগিছে চাওক না এবাৰ। আৰু এটা কথা ক'বলৈ আপোনাক মই পাহৰিলোৱে, এইখন আপোনাৰ অটল উদ্যান পাৰ্কত ৰাতিপুৱা 5টা বজাৰ পৰা ৰাতিপুৱা 8টা বজালৈকে 3 ঘণ্টাৰ কাৰণে আপোনাৰ সম্পূৰ্ণ ফ্ৰীকৈ খুলি দিয়া হয় মৰ্ণিং ৱাক কৰাৰ কাৰণে। তো বহুত মানুহ ইয়াত আহে ৰাতিপুৱা 5টা বজাত 6টা বজাত মৰ্ণিং ৱাকৰ কাৰণে, আৰু মৰ্ণিং ৱাক লগতে আপোনাৰ ব্যায়ামো কৰাৰ কাৰণে ইয়াত জগা আছে। ইয়াতে আপোনাৰ লিখা আছে মেডিটেশ্যন বুলি। এইখন যোনটো আপোনাৰ ঘৰ, ইয়াতে আপোনাৰ ব্যায়ামো কৰা হয়। তো আপোনালোকক ভাবিলোঁ মই এই কথাটো জনাই দিওঁ। আপোনালোকে যদি ইয়াত মৰ্ণিং ৱাকৰ কাৰণে আহে 5টা বজাৰ পৰা 8টা বজালৈকে আপোনালোকে আহক। যদি পাৰ্কৰ চাৰিওপিনে ঘূৰাৰ পিছত যদি ভাগৰ লাগি যায় আপোনাৰ, ইয়াতে আপোনাৰ ৰেষ্ট ৰুম আছে, এইবিলাক 1টা 2টা এনেকৈ 3টা বনোৱা আছে। ইয়াতে আপোনাৰ ৰেষ্ট ল'ব পাৰে, বহাৰ ধুনীয়া ব্যৱস্থা কৰি দিয়া হৈছে। ইয়াতে আপোনালোকৰ যদি বাচ্ছা লয়, বাচ্ছাবিলাকে ইয়াত খেলিব আৰু আপোনালোকে ইয়াতে ৰেষ্ট কৰিওক। পাৰ্কৰ বিষয়ে মই জনাই দিম। আপোনালোকে পাৰ্কৰ ভিতৰত অহাৰ পিছত যদি কিবা খাব বিচাৰে, তো খোৱাৰ কাৰণে কিবা কেণ্টিনৰ ব্যৱস্থা কিন্তু কৰা হোৱা নাই এতিয়ালৈকে। পিছলৈ চাগে কৰা হ'ব। এতিয়াৰ কাৰণে বৰ্তমান আপোনাৰ পানীৰ বটল কিবা খোৱা বস্তু যদি খায়, তো আপোনালোকে কিন্তু বাহিৰৰ পৰাই লৈ আহিব লাগিব এইখিনি বস্তু। আৰু ইয়াতে ধুনীয়াকৈ এনেকৈ কাঠৰ নে কিহৰ এইবিলাক লোহাৰে চাগে এনেকৈ কিবা বনাই দিছে চেয়াৰবিলাক। চাওক কিমান ভাল লাগে, ডিজাইনবিলাক চাওক না কিমান ধুনীয়া। তো অলপ বহিয়ে চাওকচোন কেনেকুৱা লাগে। তো বহিলোঁ, বহুত টাইমৰ পৰা আপোনালোকক পাৰ্কটো দেখাই আছোঁ। তো এতিয়া আৰু দেখাবলগীয়া ইমান বিশেষ নাই। তো ভাবিছোঁ এতিয়া মোৰ অলপ কামো আছে, তো এই ভিডিঅ'টো ইয়াতে সামৰণি মাৰোঁ নেকি। তো দেখালোঁ আপোনালোকক আদাবাৰী তিনিআলিত থকা অটল উদ্যান পাৰ্ক। আপোনালোকে যদি আহিছে তেতিয়াহ'লে ভাল কথা, আৰু আপোনালোকে যদি অহা নাই পাৰ্কখনত তেতিয়াহ'লে একবাৰ নিশ্চয় আহক। আৰু ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পালে তেতিয়াহ'লে লাইক কৰক, কমেণ্ট কৰক, শ্বেয়াৰ কৰক, আৰু মোৰ চেনেলত যদি নতুনকৈ আপোনালোকে চাই আছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰক। ছাবস্ক্ৰাইব বাটনটো আপোনালোকৰ কাৰণে ফ্ৰী হ'লেও মোৰ কাৰণে বহুত মটিভেশ্যনৰ কাম কৰে। তো আজিৰ কাৰণে ইমানেই, বাই বাই।